বা মই আহিছো হ'ব বা ৰামুকা তুমি গৈ থাকা মই গৈ আছো তুমি সোনকালে আহিবা তোমাৰ কাৰণে সকলোৱে ৰৈ আছে সকলো মানে টিনা আৰু কোন হ'ব ঠিক আছে তুমি যোৱা অক্ষিতা শুনা তোমাৰ ভালদৰে হোৱা নাই তুমি ঘৰত গৈ বহুত শিকিবলগীয়া আছে আৰু প্ৰাণ তোমাৰ বাকি ঠিকেই আছে তুমি ঘৰত গৈ অকণমান ভালদৰে চেষ্টা কৰিবা আজি তোমালোক যোৱা কাইলৈ সোনকালে আহিবা ৰাধা ভালে আছনে ঠিক আছে তোমালোক এতিয়া যোৱা বা সেইজন কোন কৃষ্ণ কৃষ্ণ আমাৰ প্ৰাণদা নহয় জানো আকৰিজনী প্ৰাণদা তোমাৰ নাটকৰহে কৃষ্ণ মানে অভিনয়ত প্ৰাণদা তোমাৰ কৃষ্ণ তেতিয়াহ'লে এই দাদাজন কোন সেইজন মোৰ কৃষ্ণ মানে মোৰ জীৱনৰ মানে বা দুষ্ট ছোৱালী যোৱা ইয়াৰ পৰা ৰামুকা কৃষ্ণ আহি পালেনে কেতিয়াবাই পালে ক'ত আছে এতিয়া ৰাধাহঁতৰ নাটকৰ আখৰাতে ৰৈ আছে বহুদিন হ'ল যে এইবোৰ নেদেখা সেইবাবে চাবলৈ মন কৰিছে হয় ৰামুকা ৰামুকা সি এবাৰ একেবাৰে আহিছেনে নে আকৌ যাবগৈ একেবাৰে কিয় মই অহাৰ কাৰণে তোৰ বেয়া লাগিছে নেকি অকণমান মোৰ কপালখনেই বেয়া কিয় মই আৰু গাঁৱৰ বেলেগ ল'ৰা চাব নোৱাৰিম ঐ যে ছোৱালী ধেৰ টকৰাটো ধেমালিহে কৰিছোঁ মোৰ মনত কেৱল তয়ে আছ তোৰ ঠাই আৰু আন কোনেও ল'ব নোৱাৰে বা তুমি আজি ৰেষ্ট কৰা মই ভাত বনাম অ' তই পাৰিবি জানো অঁ পাৰিম কৃষ্ণই ভাল পোৱা চব পাচলি আনিছোঁ মই যা তেনেহ'লে বনাগে ঠিক আছে আজি ৰাধাজনীক বম মৰম লগা হৈ আহিছে দেই কৃষ্ণ ব'ল ইয়াৰ পৰা ইহঁতৰ লগত মুখ খোজে লাভ নাই ৰাধা আৰু কৃষ্ণ হাব্বি গোটেই দেখোন মহাভাৰত ৰাধা তোক ইহঁতে
কিমান দিনৰ পৰা এনেকুৱা ব্যৱহাৰ কৰি আছে হা কিবা বকিছ ৰাধা তোক মই কিবা সুধি আছোঁ তোক ইহঁতে কিমান দিনৰ পৰা এনেকুৱা বেয়া ব্যৱহাৰ কৰি আছে ক তইতো মোৰ সকলো কথা জানয়ে খং উঠাৰ আগত সকলোবোৰ কৈ দে সদায় কেলা এই কামটোৱে মই বেয়া পাওঁ কৃষ্ণ বল ইয়াৰ পৰা মাৰ খাই পলোৱা বিধৰ ল'ৰা এই কৃষ্ণ নহয় কি কৰিবি চিগাৰেট হ'ব কেলা মানে নাই অ'কে ৱেইট অপু ল খাবি হ'ব বাদ দে ক ৰাধাক কেনেকুৱা লাগিছে ৰাধাক কেনেকুৱা লাগিছে বা মই তালৈ যাওঁ নেকি নালাগে ৰামু তই অকণমান ওলাই গৈ চাই আছোন তাৰ এতিয়ালৈ আহিব হোৱাই নাই নে ঠিক আছে গৈ আছোঁ ৰাধাজনীৰ লগত ইমানকৈ কিয়নো লাগি থাকিব লাগে কিনো এনেকৈ ভুৰভুৰাই আছ তই নাই বা তই মানে চিগাৰেটো খাৱ আজি বাক গৈ লগাই দিম চিগাৰেটটো বাদ দে বাৰু এইবিলাক কথা বাহঁতক নকবি মিছাতে এনে টেনশ্যন লৈ থাকিব তই বাৰ কথা ভাবিছ তোৰ দেহৰ ভিতৰত যে বেমাৰবোৰ হয় সেইবোৰ নাই বাবা এইবোৰ ভাবিবলৈ তই আছইচোন বাৰু এইবিলাক বাদ দে এইজন মোৰ বন্ধু হ'ব ইয়াতে কেইদিনমান থাকিব ঐ একেবাৰে নিমাত হৈ গ'লি যে মাতিব মন যোৱা নাই কি হ'লো তোৰ আজিৰ পৰা এই বেয়া বস্তুবোৰ নাখাওঁ বুলি শপত খা এইবিলাক বেয়া বস্তু নহয় হয় নেকি দেচোন ময়ো খাওঁ না নালাগে মই খাব নালাগে নিজে খাব পাৰ ভালে ভালে শপত খা আৰু ক আজিৰ পৰা বেয়া বস্তু নাখাওঁ বুলি উপায় নাই আৰু হ'ব নাখাওঁ শপত খা তোৰ শপত আজিৰ পৰা বেয়া বস্তু নাখাওঁ বল এতিয়া ঐ আহ ঐ অক্ষিতা শুনচোন কোৱা ৰাধা কত ৰাধা বা কৃষ্ণৰ লগত আছে ঠিক আছে যা তেনেহ'লে টিনা ভাত খাই লহি আহ কৃষ্ণাৰ খোৱা হ'লেই খাম বা এতিয়া মন যোৱা নাই মন নগ'লে হ'বনে মই বাঢ়ি দিম আহ বা শুনা টিনা তোৰ কাৰণে খাবলৈ একো নাই যে হ'ব বা মোৰ কাৰণে ভাবিব নালাগে কৃষ্ণাই খাই ভাল পায় যে সেইকাৰণে তাক খৰকৈ দিছোঁ ইমান বছৰৰ মূৰত আহিছে এয়াচোন মই খায়েই থাকোঁ বেচেৰীজনী
সৰুতে তহঁতে অকণমান বস্তুৰ কাৰণে কিমান যে কাজিয়া কৰিছিলি এতিয়া আকৌ বা তেতিয়া সৰু আছিলোঁ ইমান ভালকৈ বুজা হোৱা নাছিলোঁ সৰু থাকোঁতে আমাৰ দুয়োৰে মাজত অকণমান বস্তুলৈ কাজিয়া লাগিছিল কিন্তু এতিয়া মৰম পাৰ্থক্য ইমানেই বা হ'লনে তোমাৰ হ'ল হ'ল ৰ প্ৰাণ ক'ত তই অকলে যে আমাক সোনকালে মাতি নিজে দেৰি কৰি থাকা হয়নে ব'ল তেতিয়াহ'লে ৰাধা আখৰলৈ যাওঁ হ'বলা আমাৰ নাটকখন কৰা সময় আহি পালেহিয়ে নহয় নাটক চাবলৈ যাম বাৰু বাৰু তই ক'ত যাৱ মই কৃষ্ণাহঁতৰ ঘৰলৈ যাওঁ মাতি পঠিয়াইছে কিবা কাম আছে হ'বলা হ'ব দে মই যাওঁ ঐ ব'ল বা একো বুজি পোৱা নাই এইবোৰ কি শিকাইছা ভালদৰে শিকালেহে শিকিবি তাৰ টিনাৰ লগত কাম আহক আজি বা কাক কি কৈ আছা একো বুজি পোৱা নাই চুপ চুপ চাপ যি কৰিব দিছো কৰ অথনি বোলে তই একো নাখালি খোৱাক নোখোৱাক লৈ কি আছে তইতো আছয়ে আৰু আমিতো এইবোৰ খায়ে থাকোঁ তইতো চহৰত এইবোৰ দেখিয়ে নোপোৱা সেইটো হয় বাৰু তোৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড পতালি নাই নাই মই এইবোৰত নাই দেই মোৰ মনৰ বতাহ জেকে কেৱল তোকে বিচাৰে কেনেকৈ কওঁ কৃষ্ণা এইফালে আহচোন আৰে ৰাধা তই তোৰ আখৰা খতম হ'ল নাই হোৱা কৃষ্ণ যে গোপিনীসকলৰ লগত লিলিমাই কৰিছিল সেই দৃশ্যটো দেখুৱাব লাগে সেইকাৰণে তোক বিচাৰি আহিছোঁ মই জানো নেকি কিবা জানো তই জাননে নাজান আহচোন আৰে ৰচোন কিয় এনেকৈ টানি আনিছ আৰে টিনাৰ লগত কিহৰ লিলিমাই হা ক'তনো লিলিমা কৰা দেখিলি এটা কথা মনত ৰাখিবি কৃষ্ণ সৰুৰে পৰা মই তোক ভাল পাই আহিছোঁ ইয়াৰে মাজত বহুতো দুখ যন্ত্ৰণা সোমাই আছে কোনোবা থাৰ্ড পাৰ্চন ব্যক্তিৰ কাৰণে যাতে আমাৰ সম্পৰ্কত আঘাত নপৰে মই জানো তহঁতৰ ঘৰখনেও টিনাকেই বিচাৰে কাৰণ টিনাহঁতৰ আৰু তহঁতৰ ঘৰখনৰ মিল আছে আৰে ৰাধা তই এইবিলাক কি কৈ আছ কথাবোৰ নোকোৱাকৈও থাকিব পাৰোঁ কিন্তু মনটোৱে নামানে আমি হ'লো দুখীয়া মানুহ আমাৰ সম্পত্তি বুলি ক'বলৈ গ'লে আমাৰ সন্মানটোৱে সেইটো যাতে তই মানুহৰ আগত হাঁহিৰ পাত্ৰ নসজাৱ সৰু থাকোঁতে মা আৰু দেউতাই আমাক অনাথ কৰিলে বা আৰু মোক লৈ বহুতৰে চকু সুবিধা ল'ব বিচাৰে কিমান কষ্টত জীয়াই আছোঁ সেইটো কেৱল আমি বুজি পাওঁ ধেৰা কৰি নাকান্দিবিচোন চাওঁ এইফালে চা ৰাধা কৃষ্ণা কেৱল ৰাধাৰ চা ৰাধা তই মন বেয়া নকৰিবি তই মন বেয়া কৰিলে মই কষ্ট পাম বাৰু তই যা মোৰ অলপ কাম আছে
ময়ো তোৰ লগত যাব পাৰিম নেকি? কিয় নোৱাৰিবি? ব'ল। কি হ'ল দিনা এনেকৈ থৈ লাগি আছ যে? নাই বা মনটো এনেই ভাল লাগি থকা নাই। কৃষ্ণাৰ লগত তই কিবা লাগিলি নেকি? নাই লগা, তাৰনো মোৰ কাৰণে সময় ক'ত। টিনা, তোৰ লগত অকণমান কথা আছে, সেইকাৰণে মই তোক কাইলৈ মাতি আনিছোঁ। ক। কৃষ্ণ আৰু মোৰ মাজত নাহিলে ভাল পাম, কাৰণ সৰুৰে পৰা আমাৰ মাজত এটা পবিত্ৰ সম্বন্ধ চলি আছে। আৰু মইতো কৃষ্ণক সৰুৰ পৰাই ভাল পাই আহিছোঁ। কৃষ্ণ মোৰ বাহিৰে আন বেলেগৰ হোৱাটো মই সহ্য কৰিব নোৱাৰোঁ। কৃষ্ণজনে তোক কৈছে কেতিয়াবা তাৰ মনৰ কথা? কোৱা নাই, কিন্তু মই অনুভৱ কৰিছোঁ। প্ৰেম ভাল পোৱা টানিয়া জুৰি লোৱা বস্তু নহয়। প্ৰেম ঈশ্বৰৰ দান। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত জেদ নাইবা অহংকাৰ কৰি প্ৰেমক কলংকিত নকৰিবি। ভদ্ৰভাৱে কৈছোঁ, কৃষ্ণৰ ওচৰৰ পৰা আঁতৰি যা, নহ'লে কথা বেয়া হ'ব। চাওঁ, আঁতৰি দে। কোনো দৰকাৰ নাই। আমি আমাৰ কৃষ্ণক কেনেকৈ সুস্থ কৰিব লাগে আমি কৰিম। এতিয়া মায়ে মমতাৰ কোনো দৰকাৰ নাই। আজি তোৰ আৰু ৰক্তিমৰ কাৰণে কৃষ্ণৰ এনেকুৱা অৱস্থা হ'ল। বা এইযোৰ কাপোৰ লোৱা, তোমাক অথনিয়ে দিব দিছিলে। লোৱা। কৃষ্ণদাই তোমাক প্ৰগ্ৰেমত পিন্ধিব দিছে। বা নাকান্দিবা, কৃষ্ণদা ভাল হ'ব নহয়। আৰু কৃষ্ণদা তোমাৰে হ'ব। কৃষ্ণদাই তোমাকে ভাল পায় নহয়। আমাক কৃষ্ণদাই সকলো গৈছে। কৃষ্ণ, ক'ত যোৱা তুমি? পিছতে মাত দিলা যে কিয়? এতিয়া যাব নালাগে, ডক্তৰে ৰেষ্ট কৰিব দিছে নহয় তোমাক। বহুত ৰেষ্ট ল'লোঁ, এতিয়া আৰু নালাগে। মই ৰাধাৰ ওচৰত যাওঁ, আঁতৰি দিয়া। ৰাধা তোমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নে? যিজনী ছোৱালী তোমাৰ খবৰ ল'ব নাহিলে আৰু সেইজনী ছোৱালীৰ কাৰণে তুমি। তাই বিপদত আছে, হয়তো তাইক কোনোবাই। ৰাধা মোৰ কাৰণে সদায় ইম্পৰ্টেণ্ট। ৰাধাৰ প্ৰেম মোৰ বাবে নিৰ্ভেজাল। আৰু মোৰ তোমাৰ প্ৰেমক মই সন্মান কৰোঁ, কিন্তু জীৱন লগৰী হিচাপে
মই ৰাধাকে বিচাৰিম। ৰাধা বা কৃষ্ণদা আহিছে। ৰাধা মোক বেয়া পাই আছ ন? তহঁতৰ নাটকখন চাব যোৱা নহ'ল যে? কৃষ্ণদা আচলতে আমাৰ চুপ! আৰু কিছুমান মানুহ আমাৰ ওচৰত নাহিলেই সুখী হ'ম। আৰে ৰাধা তই কি বকিছ এইবিলাক? ৰাধা মই তোৰ অবিহনে থাকিব নোৱাৰিম। মোৰ সকলো আছে, তথাপিও মই আধৰুৱা জীৱন এটালৈ জীয়াই আছোঁ। ইমান দিন মই তোৰ ওচৰত আহিব পৰা নাই। মই কেনেকৈ আছোঁ সেইটো কেৱল মই জানো। প্ৰেমে টকা পইচা, ধন সম্পত্তি, ধনী দুখীয়া এইবোৰ একো বিচাৰ নকৰে। আমাৰ ঘৰখনৰ মতে ধন সম্পত্তি সকলো বুলি ভাবে। সেইবাবে আমাৰ মা পাপাৰ মিল নাই। মই আজি সিহঁতক বুজাই থৈ আহিছোঁ যে টকা পইচাৰে মৰম ভাল পোৱা কিনিব নোৱাৰি। কাৰোবাৰ সঁচা মৰম পাবলৈ হ'লে অন্তৰখন মৰমীয়াল হ'ব লাগিব। স্বাৰ্থলৈ মৰম বিচাৰিলে মৰম কেতিয়াও পোৱা নাযায়। ভাল পাওঁ মই তোক, কিন্তু আমি দুই এক হ'ব নোৱাৰোঁ। কিন্তু কিয় ৰাধা? ৰাধাবাৰ ভৰিখন ছিঙি থাকিলে। আমাৰ নিচিনা সৰু মানুহৰ বাবে সপোনবোৰ সৰু সৰু হ'ব লাগে। সৰু মানুহে ডাঙৰ সপোন দেখিছিলোঁ যে, তাৰেই পৰিণাম এয়া। যেতিয়া তোৰ এক্সিডেণ্টটো হ'ল তেতিয়া মই প্ৰগ্ৰামৰ আশাটো বাদেই দিছিলোঁ, কিন্তু সকলোৱে মোক বুজালে আৰু ক'লে নাটকখন হ'লে তোৰ মনটো ভাল লাগিব। তেতিয়া মই সিদ্ধান্ত লৈছিলোঁ, আৰু যেতিয়া প্ৰগ্ৰাম গৈ আছিলোঁ তেতিয়া ৰক্তিমহঁতে মোৰ এনেকুৱা অৱস্থা কৰিলে আৰু আমাৰ ৰাধা কৃষ্ণ নাটকখন আধৰুৱা হৈ ৰ'ল। সপোন মোৰ ভাগি চুৰমাৰ হৈ গ'ল। অভিনয় জগতখনত ৰাধা আৰু কৃষ্ণ এক হ'ব নোৱাৰিলে কি হ'ল? কিন্তু আমাৰ ৰাধা কৃষ্ণ এক হ'ব। আৰে দিনে তই বৰমা আৰু বৰপিতাই তহঁতক লৈ যাব পঠাইছে। তহঁতৰ বিয়া হেনো ধুমধামেৰে পাতিব। কিন্তু মই যে আৰে চা ৰাধা, তোৰ জীৱন পাতৰ লগৰী হৈ মই থাকিম। 4খন ভৰিৰ মাজত এখন নহ'লে কি হ'ল, 3খনটো আছে, পাৰিম দে চলিব।
তুমি মোৰ বুকুতে লোৱা জিৰণি কলিজাৰে কুহে কুহে তুমি উশাহৰে ভাজে ভাজে তুমি মোৰ বুকুতে লোৱা জিৰণি আধৰুৱা সপোনবোৰ পুৰামে আমি নাযাবা দূৰলৈ ৰাখিমে ধৰি মোৰ বাবে আছে কোন তুমি নহ'লে জোনাকে সোধে তোমাৰে কথাবোৰো জানা ময়ো ক'লো যে তুমিয়ে প্ৰতিজনম মোৰ হোৱা হেজাৰ তৰাৰে মাজতে তুমি উজলি থকা সাগৰ ভাল পোৱা লৈ বুকুতে নিগৰা আধৰুৱা সপোনবোৰ পুৰামে আমি নাযাবা দূৰলৈ ৰাখিমে ধৰি মোৰ বাবে আছে কোন তুমি নহ'লে আধৰুৱা সপোনবোৰ পুৰামে আমি নাযাবা দূৰলৈ ৰাখিমে ধৰি মোৰ বাবে আছে কোন তুমি নহ'লে